নমস্কাৰ মই গকুল হালৈ আপোনালোকে চাই আছে জি এডভাইস এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি অলপ আগতে মই আজিৰ পৰা 3 দিন আগতে কেইটামান পুলি অৰ্ডাৰ কৰিছিলোঁ। পিটুনিয়া, সেলভিয়া, মেৰিগোল্ড আৰু ডালিয়া। গতিকে পুলিকেইটা আহি পাইছে। মই ইতিমধ্যে এইটো আনবক্সিং কৰি আছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাব ইয়াত কি ধৰণৰ ফুলৰ পুলি আছে। অনলাইন কৰি আনিছোঁ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে সুন্দৰভাৱে পেকিং কৰি দিছে। এয়া মেৰিগোল্ডৰ পুলি, নাৰ্জী ফুল। বৰ ধুনীয়াকৈ মাটিৰ টাবত, মাটিৰ পাত্ৰত মেৰিগোল্ডৰ পুলিবিলাক ধুনীয়াকৈ এনেকৈ পুতি দিছে। আৰু এইটো মই অনলাইনত আনিছোঁ। মেৰিগোল্ডৰ পুলি 200টা অৰ্ডাৰ কৰিছিলোঁ। তাৰপিছত আপোনাৰ পিটুনিয়াৰ পুলি 200টা অৰ্ডাৰ কৰিছিলোঁ। আৰু বেলেগ অৰ্ডাৰ কৰিছোঁ সেলভিয়া 200টা, আকৌ ডালিয়া ফুলৰ পুলিও 200টা অৰ্ডাৰ কৰিছোঁ। গোটেই মিলি 1000টা পুলি মই অৰ্ডাৰ কৰিছোঁ। এতিয়া এইবিলাক মই অনলাইন আনিছোঁ, অলপ আগতে আহি পাইছে। এতিয়া মই খুলি আছোঁ। এইবিলাক দেখিবলৈ পাইছে। এইফালেও বহুত পুলি মই এনেধৰণে থৈছোঁ। এনেধৰণে এডেনিয়ামৰ পুলিবিলাকৰ ওচৰতে থৈ দিছোঁ। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে। খুব সুন্দৰ পুলি, কলকাতাৰ পৰা আহি পাইছে। আজি যোৱাকালি অৰ্ডাৰ কৰিছোঁ, আজি আহি পাইছে। আৰু এতিয়া মই এইবিলাক খুলি আছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইকেইটা নাৰ্জী ফুলৰ পুলি হয়। খুব ধুনীয়া পুলি। এইকেইটা সোনকালে ফুলিবই। এইকেইটা মই অৰ্ডাৰ কৰি আনিছোঁ। খুব ভাল লগা মুহূৰ্ত এটি। আজি এই মুহূৰ্তত মই গোটেই সৰু সৰু পুলিবিলাক এনেদৰে খুলি আছোঁ। এইটো মোৰ বাবে বৰ ভাল লগা এটা কথা। আপোনালোকৰ ইতিমধ্যে ভিডিঅ'টো চাই নিশ্চয় ভাল পাই আছে। সঁচাকৈ এটা ভাল লগা সময়। এই সময়খিনি আটাইতকৈ বৰ ভাল লাগে এইখিনি সময়ত। কাৰণ আমি যেনেদৰে সৰু ল'ৰা ছোৱালীক ভাল পাওঁ, এই ফুলৰ পুলিবিলাকো তেনেকুৱাই বৰ মৰম লগা, ধুনীয়া। এইবিলাক বৰ ভাল লাগি আছে এই সময়খিনি। আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাইছে। আৰু আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে, ধন্যবাদ।